হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰজনীগন্ধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল কৌশিকক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল যদিও কৌশিক ঘৰলৈ অহা নাছিল আৰু সেইবাবে ৰজনীগন্ধাই কৌশিকৰ ওপৰত অভিমান কৰি আছিল। আনফালে জুবিয়ে হাৰিলোঁ বুলি দুখ কৰিছিল আৰু মাকে ৰজনীগন্ধাক আশীৰ্বাদ দিয়াৰ বাবে ৰজনীগন্ধা জিকিছে আৰু মই হাৰিছোঁ বুলি জুবিয়ে ভাবি আছিল। আৰু ঝৰ্ণা দত্তই কথা পাহৰি হঠাৎ জুবিক ৰজনীগন্ধা বুলি মাতিছিল আৰু জুবিয়ে মাকক সঁচাকৈয়ে ৰজনীগন্ধাক ভাল পায় বুলি বহুত বেছি কান্দিছিল। আৰু মাকেও পাছত মই কেনেকৈ এনেকুৱা এটা ভুল কৰিলোঁ বুলি বহুত বেছি অনুতাপ কৰি আছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব জুবিয়ে সমৰেন্দ্ৰক মই সকলো ফালৰ পৰা হাৰিছোঁ, মই হাৰিবলৈ শিকা নাছিলোঁ, কিন্তু ৰজনীগন্ধাই মোক হৰুৱাই দিলে বুলি আজি বহুত বেছি কান্দিব। আনফালে আজি আয়ে মৈত্ৰীক অৰিন্দমৰ মাক বাপেকৰ আচল পৰিচয় কি তুমি জানা নেকি বুলি সুধিব। এতিয়া বাৰু মৈত্ৰীয়ে আয়েক কি উত্তৰ দিব জানিব পাৰিব ৰজনীগন্ধা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজি প্ৰিন্সি আহি থাকোঁতে তাইক কোনোবাই পাছফালৰ পৰা পিছা কৰিব। এতিয়া বাৰু প্ৰিন্সিক কোনে পাছফালৰ পৰা পিছা কৰি আছে? প্ৰিন্সিকো বাৰু কোনোবাই অপকাৰ কৰিব নেকি? জুবিক বেয়াকৈ কোৱাৰ বাবে জুবিয়ে বাৰু প্ৰিন্সিকো ধ্বংস কৰিবলৈ কোনোবা মানুহ লগাইছে নেকি? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব ৰজনীগন্ধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত। আপোনালোকেও যদি ৰজনীগন্ধা ধাৰাবাহিকখন ভাল পায় ভিডিঅ'টিত এটা লাইক কৰি দিব। আৰু আপোনালোকে বাৰু কোনখন ধাৰাবাহিক চাই আটাইতকৈ বেছি ভাল পায় মোক তলৰ কমেণ্টত জনাবচোন। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পালে আৰু আগলৈও প্ৰম'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।